বন্ধুসকল জব ইন আসামৰ আজিৰ এমপ্লয়মেণ্ট নিউজলৈ আপোনাক স্বাগতম জনাইছো। প্ৰথমতে চাই লওঁ আজিৰ খবৰত কি কি চাকৰি আছে। প্ৰথমতে আছে ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যন অৰ্থাৎ DSCৰ পৰা আছে 169টা ভেকেন্সি আছে। তাৰপিছত CISFৰ হেড কনষ্টেবলৰ ভেকেন্সি আছে, টোটেল 249 ভেকেন্সি আছে। তাৰপিছত আসাম পুলিচৰ কনষ্টেবলৰ ভেকেন্সি আছে, টোটেল 6660টা ভেকেন্সি আছে। আৰু শেষত BSFৰ নতুনকৈ ভেকেন্সি ওলাইছে 2788টা ভেকেন্সি আছে। বন্ধুসকল জবসমূহৰ বিষয়ে বিতংকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ নিশ্চয় চাব। বন্ধুসকল প্ৰথমতে আমি সেকেন্ডাৰী এডুকেশ্যনৰ জব ডিটেইলছ চাই লওঁ। এই পোষ্টৰ নাম হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেশ্যন উইথ 50% মাৰ্কছ। সো বন্ধুসকল আপোনাৰ লগত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আৰু কমেও 50% মাৰ্কছ থাকিব লাগিব। ইয়াৰ উপৰিও BEd কোৱালিফাইড হ'ব লাগিব। এডিশ্যনেল কোৱালিফিকেশ্যন লাগিব, টেট কোৱালিফাই হ'ব লাগিব, যেটো হায়াৰ ছেকেণ্ডাৰী টেট হ'ব। আৰু হায়াৰ ছেকেণ্ডাৰী টেটত মিনিমাম 60% মাৰ্কছ থাকিব লাগিব। বন্ধুসকল এই চাকৰিৰ কাৰণে স্যালাৰি হ'ব 22,000ৰ পৰা 97,000 আৰু গ্ৰেড পে হ'ব 11,800 পাৰ মান্থ। বন্ধুসকল এই চাকৰিৰ এজ লিমিট হৈছে 21ৰ পৰা 38 ইয়াৰ্ছ আৰু এই এপ্লিকেশ্যন প্ৰচেছ হ'ব অনলাইনৰ জৰিয়তে। বন্ধুসকল সেকেন্ডাৰী এডুকেশ্যনৰ যি অনলাইন প্ৰক্ৰিয়া এইটো 15 তাৰিখ 1 মাহ 2022ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 31 তাৰিখ 1 মাহ 2022। বন্ধুসকল এপ্লাই কৰাৰ কাৰণে যেটো লিংক আছে সেইটো মই ডেসক্ৰিপচনত দি দিছো, তাতে গৈ কেনে আপুনি ডাইৰেক্ট অনলাইন কৰি ল'ব পাৰিব। বন্ধুসকল এতিয়া নেক্সট জবৰ আপডেটছৰ বিষয়ে চাই লওঁ। বন্ধুসকল আজিৰ খবৰত 2 নম্বৰত আছে CISFৰ জব। CISFৰ যেটো জব আছে সেই পোষ্টৰ নাম হৈছে CISF হেড কনষ্টেবল জেনাৰেল ডিউটিৰ। ইয়াৰ কাৰণে আপুনি 12 পাছ হ'ব লাগিব আৰু ইয়াৰ এডিশ্যনেল আপোনাৰ লগত নেশ্যনেল নাইবা ষ্টেট লেভেলৰ গেমছৰ চাৰ্টিফিকেট থাকিব লাগিব, অৰ্থাৎ স্পৰ্টছ চাৰ্টিফিকেট থাকিব লাগিব। বন্ধুসকল এই চাকৰিৰ কাৰণে এজ লিমিট হৈছে 18 ইয়াৰ্ছৰ পৰা 23 ইয়াৰ্ছ আৰু ইয়াৰ স্যালাৰি হ'ব 25,500ৰ পৰা 81,100 লৈ। বন্ধুসকল এই জবৰ কাৰণে যেটো আবেদন প্ৰক্ৰিয়া হেতু কমপ্লিটলি অফলাইন হ'ব। বন্ধুসকল CISFৰ কাৰণে আবেদন প্ৰক্ৰিয়া 15 জানুৱাৰী 2022ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 31 তাৰিখ 3 মাহ 2022 চন। বন্ধুসকল এই চাকৰিৰ যেটো আবেদন প্ৰক্ৰিয়া নৰ্থ ইষ্ট ৰিজনৰ কাৰণে অৰ্থাৎ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ ইত্যাদি আদি ষ্টেটৰ কাৰণে লাষ্ট ডেট হৈছে 7 তাৰিখ 4 মাহ 2022 চন। সো বন্ধুসকল এই চাকৰিৰ আবেদনৰ কাৰণে যিখন ফৰ্ম আছে এই ফৰ্মখন মই ডেসক্ৰিপচনত দি দিছো, আপুনি তাতে গৈ কেনে ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ফিল আপ কৰি ল'ব পাৰিব। তাৰপিছত বন্ধুসকল এতিয়া নেক্সট জবৰ ডিটেইলছ আমি চাই লওঁ। তাৰপিছত বন্ধুসকল আসাম পুলিচৰ জবৰ আপডেটছ আছে। আসাম পুলিচৰ কনষ্টেবলৰ AB আৰু UBৰ কাৰণে আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আছিল বন্ধুসকল 10 পাছ আৰু আদাৰ কোৱালিফিকেশ্যন একো লগা নাই। এজ লিমিটখন আছিল, ইয়াৰ কাৰণে স্যালাৰি আছিল বন্ধুসকল 14,000ৰ পৰা 60,500 টকা আৰু গ্ৰেড পে আছিল 5,600 টকা। সো বন্ধুসকল এই এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব আৰু এই এপ্লিকেশ্যন সেইসকল ষ্টুডেণ্টে কৰিব পাৰিব যিসকলে অলৰেডি ফিজিকেল টেষ্ট পাছ কৰিছে আৰু সিহঁতে ৰিটেন এক্সাম দিব বিচাৰিছে, সেইসকল ষ্টুডেণ্টেহে অনলাইন কৰিব পাৰিব। সো বন্ধুসকল এই আসাম পুলিচৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে 21 তাৰিখ 1 মাহ 2022 চনত আৰু লাষ্ট ডেট হৈছে 30 তাৰিখ 1 মাহ 2022 চন। এই জবৰ কাৰণে অনলাইনৰ যেটো লিংক আছে সেইটো মই ডেসক্ৰিপচনত দি দিছো, তাতে গৈ কেনে আপুনি ডাইৰেক্ট অনলাইন কৰি ল'ব পাৰিব। বন্ধুসকল এতিয়া চাওঁ নেক্সট জবৰ আপডেটছ। বন্ধুসকল আৰু শেষত আছে BSFৰ জবৰ আপডেটছ আছে। BSFৰ ফালৰ পৰা আহিছে কনষ্টেবল ট্ৰেডছমেনৰ ভেকেন্সি আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব মেট্ৰিকুলেশ্যন অৰ্থাৎ 10 পাছ হ'ব লাগিব। তাৰ উপৰিও বন্ধুসকল এডিশ্যনেল কোৱালিফিকেশ্যন হিচাপ মতে 2 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েন্স লাগিব, নহলে 1 বছৰৰ আপোনাৰ ITI চাৰ্টিফিকেট লাগিব আৰু 1 বছৰৰ আপোনাৰ এক্সপিৰিয়েন্স চাৰ্টিফিকেট লাগিব। অন্যথা আপোনাৰ 2 বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট লাগিব আৰু এই চাৰ্টিফিকেট যিকোনো ITIৰ পৰা হ'ব লাগিব। বন্ধুসকল এই চাকৰিৰ কাৰণে যেটো এজ লিমিট আছে এইটো হৈছে 18ৰ পৰা 23 বছৰলৈ।
তাৰপিছত বন্ধুসকল এই চাকৰি চেলাৰী হ'ব 21,700ৰ পৰা 69,100 হ'ব আৰু আদাৰ এলাৱেন্সখিনিও আছে। বন্ধুসকল এই চাকৰিৰ কাৰণে আপোনালোকক অনলাইন আবেদন কৰিব লাগিব। বন্ধুসকল BSFৰ এই অনলাইন আবেদন প্ৰক্ৰিয়া 15 তাৰিখ 1 মাহ 2022ত ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 1 তাৰিখ 3 মাহ 2022 চন। বন্ধুসকল এই জবৰ কাৰণে আপোনালোকৰ অনলাইন কৰাৰ যিটো লিংক আছে সেইটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাতে গৈ কেনে আপুনি ডাইৰেক্ট অনলাইন কৰি ল'ব পাৰিব। বন্ধুসকল ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। যদি বন্ধুসকল চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে লেটেষ্ট জব ইনফৰমেশ্যনখিনি পাই থাকে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।